আজিৰ পৰা নাঙল ছবি ছাড়া আপোনালোকে আৰু বেলেগ ছবি চাব নালাগে, হয় না? নাঙল ছবি ছাড়া এই পদম ফুল আৰু এই ট্ৰেক্টৰ চেক্টৰ কিবা কিবিবিলাক চাব নালাগে। যদি আপোনালোকৰ সন্মুখতে যদি নাঙল ছবি চৰি এই কি কয় আপোনাৰ ট্ৰেক্টৰৰ ছবি বা পদম ফুলৰ ছবি কিবা কিবি ছবি যদি যায়, এইটো নেদেখাকৈ থাকিব লাগিব, খালি নাঙলকে দেখিব লাগিব আপোনালোকে। মানে আপোনালোকৰ সুবিধাৰ্থে ছাৰে ইতিমধ্যে এটা বহুত মানে ভাল কাম কৰিছে। এইটো হ'ল পশ্চিম দাঙাইমাৰী টু কুৰ্চামাৰী, এইটো ৰাস্তাটো মানে পাকা ৰাস্তা হ'ব, এইটো পাকা ৰাস্তা হ'ব। এইটো আপোনালোকে যে আজি ইয়াত আহিছে এইটোৰে এটা পৰিণাম, এইটো আপোনালোকে ধৰি লওক। আজি যে আপোনালোকে ইয়াত আমাৰ MLA ছাৰৰ ওচৰত আহি যে আপোনালোকে জইন কৰিলে, এইটোৰ পৰিণাম যে পশ্চিম ডাঙাইমাৰী টু কুৰ্চামাৰী ৰোড, এইটো প্ৰথম। আৰু আপোনালোকৰ অঞ্চলত সৰু সুৰা যিবিলাক ৰাস্তা বান দং কিবা লাগতিয়াল বস্তুবিলাক আমাৰ MLA ছাৰ যেহেতু 2026লৈকে MLA আছে, আপোনালোকৰ লাগতিয়াল কামবিলাক কৰি যাব। তো আপোনালোকে এইটো বিশ্বাস ৰাখক। আৰু মই এটা কথাও কৈ দিওঁ যে যেহেতু আমাৰ 2025ত BTC ইলেকশ্যন হ'বলৈ গৈ আছে, BTC ইলেকশ্যনৰ মানে কেণ্ডিডেট যেহেতু প্ৰাৰ্থীও আমাৰ MLA ছাৰে হ'ব, গতিকে MLAও হ'ব আৰু BTCৰ প্ৰাৰ্থীও হ'ব। গতিকে আমাৰ ডাবল হ'ব, আমি MLAৰ স্কিম পাব আৰু BTCৰ স্কিমো পাম। গতিকে আমাৰ সমষ্টিটো ভাল হ'ব নাই। এই কেইদিনত যে কেইবছৰত যে আমি UPPLৰ পৰা আশা কৰি পেলাই UPPLৰ তাত গৈছিল, এই দাদাটো খুব খাটাখাটি কৰিছিল UPPLৰ ওচৰত। বিৰাট মানে সেই থমাছৰ মানে খাস মানুহ আছিলে। এতিয়া একেতে বুজিছে হয় পৰিৱৰ্তনৰ খাতিৰত কিবা ভাল হ'ব বুলি আশা কৰি পেলাই গৈছিল, কিন্তু এই পৰিৱৰ্তনৰ নামত UPPLে যে মানুহ ঠগালে, মানে যেতিয়াই মানে ইলেকশ্যন আহে তেতিয়াই মানে এই যে 2 নম্বৰী অৰুণোদয় ফৰ্ম ছপাই পেলাই আমাৰ মহিলা আই মাতৃসকলক মানে বিলাই দি পেলাই একেবাৰে আমাৰ পৰিৱেশটো নষ্ট কৰে। যে MP ইলেকশ্যনতো দিছিল, অৰুণোদয় ফৰ্ম দিছিল না, অৰুণোদয় ক'ত পাল? সব আই মাতৃবিলাকক মানে অৰুণোদয়ৰ ফৰ্ম দি পেলাই ট্ৰেক্টৰৰ ছবিত ভোট দিয়ালে। কিন্তু ক'ত অৰুণোদয়তো এতিয়াহে আহিব, আৰু অৰুণোদয় যদি পাব লাগে আমাৰ MLA ছাৰৰ থ্ৰুতে পাব। আৰু আমি MLA ছাৰে অলৰেডি আপোনালোকৰ এই কুৰ্চামাৰীৰ যিটো ভোট চেণ্টাৰত এজন মানে চিলেকশ্যন কেণ্ডিডেট দিয়া হৈছে। এইটো কিবা নাম কৈছিল, মই সেইদিনা কৈ আহিছিলোঁ না, ধনেশ্বৰ বৰ্মন। আপোনালোকৰ কুৰ্চামাৰীৰে ধনেশ্বৰ বৰ্মন অৰুণোদয় স্কিম দিয়াৰ এজেণ্ট। আপোনালোকে ওই কুৰ্চামাৰীত জনে ভোট দিয়ে এই মানুহবিলাক এই ধনেশ্বৰ বৰ্মনক ধৰিব লাগিব, একেতেহে চিলেকশ্যন কৰিব। একেতে চিলেকশ্যন কৰাৰ পিছত আমাৰ MLA ছাৰৰ ওচৰত যাব। গতিকে আমি কাৰো ওচৰত যাব নালাগে, কোনো ট্ৰেক্টৰ কোনো পদম ফুল কিবা কিবি হাত চাত তাতে যাব নালাগে। নাঙলৰ আমাৰ এজেণ্ট আছে, একেতেই আপোনালোকক অৰুণোদয় স্কিম দিব পাৰিব। তো গতিকে ধন্যবাদ থাকিল। আমি আপোনালোকক ইয়াৰ পৰাই আমি বিদায় দিলোঁ আজি। আপোনালোকে ইপিনে আহক, এতিয়া আপোনালোকৰ লগত ফটো ল'ব ছাৰে।